ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি অষ্টম শ্ৰেণীৰ এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটি পঢ়িবলৈ ওলাইছো। আহাচোন আমি পাঠটোৰ মাজলৈ যাওঁ পোনে পোনে। পাঠটো চোৱা, ৰুহি kept on looking at the wonderful root bridge, mesmerized. ইয়াতে চোৱা, ৰুহি নামৰ এজনী ছোৱালীৰ কথা কোৱা হৈছে আৰু তাই এখন ব্ৰিজৰ ফালে চাই আছে। ব্ৰিজখন কেনেকুৱা বুলি কৈছে চোৱা, ৱান্ডাৰফুল বুলি কৈছে, আচৰিতজনক। আৰু কেনেকুৱা ব্ৰিজ, ৰুট ব্ৰিজ বুলি কৈছে। ৰুট ব্ৰিজ মানে শিপাৰ দলং। আৰু মেছমেৰাইজ বুলি এটা শব্দ আছে, দেখিছানে? মেছমেৰাইজ মানে তুমি ক'ব পাৰা মন্ত্ৰমুগ্ধ হৈ যোৱা, উন্মোহিত হৈ যোৱা, এনেকুৱা ধৰণৰ। ইয়াতে চোৱা, এই বাক্যটোৰ লাষ্টৰ ফালে দেখিছানে তোমালোকে? ইয়াতে ব্ৰিজৰ পিছফালে কমা দি কিনে মেছমেৰাইজ বুলি অকল এটা শব্দ আছে, দেখিছানে? তোমালোকে এই কথাটো অলপ মন কৰিব লাগে, কাৰণ ইংৰাজী ভাষাত আমি এটা শব্দৰেও এটা বাক্য কেতিয়াবা লিখিবলগীয়া হ'ব পাৰে। কিন্তু তোমালোকে এই কথাটো মনত ৰাখিবা যে এটা শব্দৰে যদি এটা বাক্য লিখিবলগীয়া হয় কেতিয়াবা, এই শব্দটো ভাৰ্ব হ'ব লাগিব। বুজি পাইছানে তোমালোকে? ইয়াৰ পিছত চোৱা, she was awestruck by the beauty of the bridge. আৰু তাৰমানে তাইৰ কি হৈছিলে, অষ্ট্ৰাক হৈ গৈছে, অৰ্থাৎ তাই অবাক হৈ গৈছে। ইমান এটা ধুনীয়া বস্তু দেখা পায়, তাই অবাক হৈ গৈছে, মানে সৌন্দৰ্য দেখা পায় ব্ৰিজখনৰ, ঠিক আছে, দলংখনৰ। She said to herself, how talented the people are, those who build this bridge. আৰু তাই নিজে নিজক কৈছে যে ইয়াৰ মানুহবোৰ কিমান যে প্ৰতিভাৱান, নহয় জানো? তেওঁ নিজে নিজক কৈছে, ৰুহিয়ে, যে ইয়াৰ মানুহবোৰ কিমান যে প্ৰতিভাৱান। কিয় তেনেকে কৈছে? কাৰণ গছৰ সিপাৰে এখন ব্ৰিজ আছে আৰু ইয়াতে পাঠটোত চোৱা তোমালোকে লিভিং ৰুট ব্ৰিজ বুলি কৈছে। অৰ্থাৎ লিভিং ৰুট ব্ৰিজৰ অৰ্থটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। অৰ্থাৎ যিবোৰ শিপা আছে সেই শিপাবোৰ গছৰ লগত এতিয়াও জড়িত হৈ আছে, গছৰ পৰা কাটা যোৱা নাই, অৰ্থাৎ জীৱিত গছৰ শিপা। এইবোৰ মৃত গছৰ শিপা নহয়। ইয়াৰ পাছত চোৱা, really the root bridge was one of a kind. আৰু ইয়াতে কি কৈছে যে সঁচাকৈয়ে এই শিপাৰ দলংখন one of a kind, মাত্ৰ এক ধৰণৰ বস্তু। পৃথিৱীত মানে এনেকুৱা ধৰণৰ বস্তু এবিধে আছে, এইখনে আছে, এনেকুৱা ধৰণৰ, ঠিক আছে। বৰ মানে আচৰিতজনক, এনেকুৱা বস্তু বিৰল, পাবলৈ নাই, এনেকে এই কথাটো ইয়াতে এনেধৰণৰ বুজোৱা হৈছে। তাৰপিছত চোৱা, she had never seen anything like this that before. তাৰমানে তাই এনেকুৱা ধৰণৰ বস্তু আগতে কেতিয়াও দেখা নাছিল, এনেকুৱা ধৰণৰ দলং তাই কেতিয়াও দেখা পোৱা নাছিল। Her 10-year-old mind was totally captivated by the amazing view of the bridge. আৰু তাইৰ 10 বছৰীয়া মনটো কি হৈ আছে, কেপটিভেটেড হৈ আছে, অৰ্থাৎ এই কথাটো মনত সোমাই গৈছে, মনত বহি গৈছে যে ইমান ধুনীয়া বস্তু তাই মনৰ পৰা এই বস্তুটো গুচাব পৰা নাই। ব্ৰিজখনৰ সৌন্দৰ্য তেওঁৰ মনত ৰৈ গৈছে। বুজি পাইছানে? After savoring the beauty of it for some time, she went near the bridge. আৰু অলপ সময় তাই এই কথাটো দলংখনৰ সৌন্দৰ্যটো মানে নিজৰ লগত ৰাখি বা ভাবি, অন্তৰত ভাবি কি কৰিছে, তাই ব্ৰিজখনৰ ওচৰ পালে। She started walking slowly on the bridge. আৰু তাই ব্ৰিজখনত দলংখনেৰে লাহে লাহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। Ruhi felt an aura of mystery around her and the gradually thickening fog was adding to it. ইয়াতে কি কোৱা হৈছে, ৰুহিয়ে তাৰমানে এই কথাটো অনুভৱ কৰিছিলে যে ব্ৰিজখনৰ আশে পাশে কি আছে বুলি কৈছে, এটা আভা বিয়পি পৰিছে, তাৰমানে এক ধৰণৰ সৌন্দৰ্য, এক ধৰণৰ পৰিৱেশৰ এটা সৌন্দৰ্য, ঠিক আছে। আৰু কি কৈছে ইয়াতে, গ্ৰেজুৱেলি থিকেনিং ফগ, আৰু অৰ্থাৎ ইয়াতে লাহে লাহে কুঁৱলীবোৰ ডাঠ হৈ আহি আছে, কুঁৱলীবোৰ গভীৰ হৈ আহি আছে। তাই এই কথাবিলাক অনুভৱ কৰিছে তাতে যায়। তাৰপিছত কৈছে চোৱা, Ruhi felt as if she was in another world. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে ৰুহিয়ে অনুভৱ কৰিছে যেন তাই এইখন পৃথিৱীত নাই, আন এখন পৃথিৱীতহে তাই আছে। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত কি কৈছে চোৱা, silence everywhere, no sound of horns nor
the noise of the industries, nor the hue and cry made by human beings, nothing. ইয়াতে কৈছে যে silence everywhere, অৰ্থাৎ চাৰিওপিনে নিৰল নিস্তব্ধ পৰিৱেশ, ঠিক আছে, কোনো শব্দ নাই, হৈ হাল্লা নাই, বুজি পাইছেনে? হৰ্ণৰ শব্দ নাই আৰু কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি অৰ্থাৎ উদ্যোগৰ পৰা একো শব্দ নাই বুলি কৈছে। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে মেড বাই হিউমেন বিংছ নাথিং, অৰ্থাৎ মানুহৰ তাত একো এক্টিভিটি নাই, হৈ হাল্লা নাই, মানে ইণ্ডাষ্ট্ৰি নাই, এটা মানে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ কথা কোৱা হৈছে। আৰু প্ৰথমটো পেৰাগ্ৰাফৰ শেষৰটো শাৰী চোৱা, জাষ্ট পিচ এণ্ড ট্ৰেংকুইলিটি, অৰ্থাৎ ইয়াতে এই ঠাইটুকুৰাত অকল শান্তি আৰু শান্তি আছে, নিৰল নিস্তব্ধ এক পৰিৱেশ আছে। এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ আমাৰ পাঠটো প্ৰথমটো পেৰাগ্ৰাফ আমি পঢ়িলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমাৰ চেনেলত যদি নতুন, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত বৰ্তমান আমি প্ৰথমটো পেৰাগ্ৰাফ পঢ়িলোঁ, ইয়াৰ পাছত আমি দ্বিতীয় তৃতীয় পেৰাগ্ৰাফ পঢ়িম। এই ভিডিঅ'টোত ইমানেই, ধন্যবাদ।